ফেচবুকত এটা নতুন কাজিয়া চলি আছে ৰমজান মাহ গতিকে ৰমজান মুবাৰক হ'ব নে ৰামাদান কৰিম হ'ব বিভিন্নজনে বিভিন্ন উইশ কৰি আছে ৰামাদান কৰিম ৰামাদান মুবাৰক ৰমজান মুবাৰক এতিয়া কোনটো হ'ব আচলতে অত যুগৰ পৰা আমি ৰমজান বুলি কৈ আহিলো কিছুমান মানুহ আচৰিত হৈছে নতুনকৈ ৰামাদান দেখিবলৈ লৈছে বুলি এইটো কি বস্তু ওলাল ঠিক আছে আমি আলোচনা কৰিম বাৰু সেয়া তাৰ আগতে যেহেতু বিষয়টো ইছলামৰ লগত জড়িত ইছলাম অসমত ভাৰতবৰ্ষত কেনেকৈ আহিলে এটা চানেকি আপোনালোকক দি লওঁ তাৰপিছত এই বিষয়লৈ আমি যাম মোৰ তাত মানচিত্ৰ এখন আছে চাই লোৱা হওক ইছলাম ভাৰতবৰ্ষত অসমত কেনেকৈ আহিলে এয়া ভাৰতৰ মেপ প্ৰথমে আহিছোঁ অসমলৈ এয়া অসম ব্ৰহ্মপুত্ৰ উপত্যকা এয়া এইফালে এয়া হ'ল গংগা নদী এইটো হ'ল গংগা উপত্যকা গংগা বেল্ট বুলি যিটো কোৱা হয় আমি উত্তৰ ভাৰতীয় বুলি যে কওঁ সংস্কৃতি এই গংগা বেল্টৰ এইটো আমাৰ হ'ল ব্ৰহ্মপুত্ৰ সংস্কৃতি এইফালে হ'ল এটি ইৰাৱতী নদী এইফালে আহোমসকল এইফালৰ পৰা আহিছিলে থাইলেণ্ড ভিয়েটনাম এতিয়া আমাৰ যিটো কালচাৰ মংগোলয়ৰ যিটো কালচাৰ ইয়াৰ লগত আমাৰ আটাইতকৈ বেছি মিল আছে আহোমে হওক বা আমি ভাত খোৱা জাতীয় ভাত খোৱা সংস্কৃতি হয় আমাৰ এইফালে উত্তৰ ভাৰত আহে তাৰপিছত এইফালে এইটো সিন্ধু নদী সিন্ধু সভ্যতা বেদৰ চুটিবোৰ এই ইয়াতেই সংগ্ৰহ হৈছিলে সেইবোৰ ঠিক তেনেকৈ চাউথ হৈ গ'ল তাৰপিছত এয়া হ'ল ইৰাণ বৰ্তমানৰ ইৰাণ কিন্তু প্ৰাচীন কালত ইৰাণ বুলি ক'লে মানে পাৰস্য ইৰাণ অৰ্থাৎ এই পাৰস্য সভ্যতা বুলি ক'লে এই গোটেইবোৰ পাৰস্য সভ্যতা আছিলে এইবোৰ তাজিকিস্তান উজবেকিস্তান তুৰ্কমেনিস্তান কিৰ্গিস্তান এইটো হ'ল পাৰস্য সভ্যতা আৰু ইয়াৰ লগত আমাৰ সম্পৰ্ক কেনেকুৱা আছে কাশ্মীৰৰ ব্ৰাহ্মণ বুলি যে আমি কৈ থাকোঁ যে এওঁলোকৰ সেয়া সম্পৰ্কটো বাকী এইফালে আফগানিস্তান হয় কান্দাহাৰ ইয়ালৈকে গোটেই ভাৰতবৰ্ষ বুলি ক'লে আগতে গোটেই এইবোৰ আছিলে চৌদি আৰব মক্কা হজৰত মহম্মদৰ জন্মস্থান ইয়াতেই লোহিত সাগৰৰ পাৰত তেখেতৰ আছিলে এইফালে চীন আছে এইফালে গ্ৰীচ আছে এইফালে গতিকে ইয়াত হ'ল সভ্যতা সংস্কৃতিৰ পীঠস্থান এইবোৰ কিমান মিক্স হৈছে হিচাপ নাই এইবিলাকৰ কাৰ সংস্কৃতি কোনে লৈছে কোনে কি ত্যাগ কৰি কি লৈছে এতিয়া মই ইয়াত ক'বলৈ ওলাইছোঁ যে ইছলাম কেনেকৈ আহিল হজৰত মহম্মদৰ জন্ম ইয়াতে তেওঁৰ মৃত্যুৰ ঠিক আগতেই 632 চনত তেখেতৰ মৃত্যুবৰণ কৰিছিলে তাৰ আগতেই ইয়াত কেৰেলাত এটা মছজিদ নিৰ্মাণ কৰা হৈছিলে 629 খ্ৰীষ্টাব্দত অৰ্থাৎ হজৰত মহম্মদৰ মৃত্যুৰ আগতেই ইছলাম এনেকৈ লোহিত সাগৰ হয় আৰৱ সাগৰ হৈ পেলাই ইয়াত আহিছিলে কিছুমানে কয় নহয় কেৰেলাত নহয় গুজৰাটতহে প্ৰথম মছজিদ হৈছিলে তাতকৈও আগত অৰ্থাৎ ইছলাম প্ৰথম আহিছিলে কেনেকৈ সাগৰ হৈ আহিছিলে ভাৰতবৰ্ষত তাৰপিছত এইফালে গৈছিলে ইণ্ডোনেছিয়া এইফালে পাইছিলে গৈ পেলাই এইফালে আজিৰ যি বাংলাদেশ ইয়ালৈকে এনেকৈ সাগৰেদি আহিছিলে আৰু এটা ইছলাম আহিছিলে কেনেকৈ এনেকৈ পাৰস্য হয় ইৰাণ হয় অৰ্থাৎ এনেকৈ হয় এইফালে দিল্লী হয় লাহোৰ দিল্লী হয় এনেকৈ ইছলাম আহিছিলে এনেকৈ আহি আমাৰ অসমলৈকে এনেকৈ আহিছিলে যেতিয়া ইছলাম এনেকৈ আহিছিলে 1000 বছৰ আগত তেতিয়া তেওঁলোকৰ লগত ধৰ্মটোতো লৈ আহিছিলে তেওঁলোকে নিজৰ সংস্কৃতি লৈ আহিছিলে ভাষা লৈ আহিছিলে পোলাও লৈ আহিছিলে আমি যে আজি পোলাও খাওঁ বিৰিয়ানী খাওঁ এইবোৰ তাৰপিছত বাবৰ ক'ৰ পৰা আহিছিলে বাবৰ উজবেকিস্তান এই ফাৰগানা ভেলী এইখিনি জেগাৰ পৰা তেওঁ এনেকৈ কৰি আহিছে দিল্লীত তেতিয়া এজন মুছলমান চুলতান আছিলে তেওঁৰ লগত ফাইট কৰি ফেলে এই দিল্লী তেওঁ অধিগ্ৰহণ কৰিছিলে সেইকাৰণে তেওঁলোকৰ যিটো সভ্যতা সংস্কৃতি লৈ আহিছিলে এইটো পাৰস্য সংস্কৃতি লৈ আহিছিলে পাৰস্য সংস্কৃতিলৈ ভাৰতবৰ্ষলৈ প্ৰৱেশ কৰিছিলে আৰু এতিয়া আমাৰ হিন্দু সভ্যতা এইটো যিটো হয় ইয়াতে এইটো কিমান বছৰ পৰা প্ৰায় 5000 বছৰ পুৰণা হয় ইয়াতে যিজন ভগৱান তেতিয়া আছিলে পশুপতি বুলি কোৱা হয় মহেঞ্জোদাৰোত পশুপতি নামৰ এটা মূৰ্তি পোৱা গৈছিলে সেইটো কোৱা হয় সেইটোৱে শিৱ কিন্তু হিন্দু সভ্যতা যিটো আমাৰ ঋগবেদ হয় ঋগবেদৰ প্ৰধান সূৰ্য দেৱতা এতিয়া চাব সূৰ্য দেৱতাৰ আপোনাক মই মূৰ্তি দেখুৱাম এতিয়া তেওঁৰ জোতাযোৰ চাওক বুট জোতা পিন্ধি আছে বাকী কোনো মূৰ্তিয়ে জোতা নিপিন্ধে বা চেণ্ডেলো নিপিন্ধে খালী ভৰিৰে থাকে কিন্তু সূৰ্য দেৱতাই জোতা পিন্ধি থাকে যিটো কোণাৰ্কত সূৰ্য মন্দিৰ পোৱা গৈছিল তাৰে যিটো সূৰ্য দেৱতাৰ মূৰ্তি তেওঁৰ ভৰিত বুট জোতা আছে আৰু সেই বুট জোতাটো এইটো কোৱা হয় যে সেইটো গ্ৰীকসকলৰ পোছাক সেয়া গতিকে আমাৰ সভ্যতা সংস্কৃতি ক'ত কেনেকৈ মিক্স হৈছে আমি ক'ব নোৱাৰোঁ তাৰপিছত ব্ৰহ্মপুত্ৰ ভেলী 13 শতিকাতে ইছলাম প্ৰৱেশ কৰিলে ইয়াতে আৰু যি বখতিয়াৰ খিলজী আহিছিলে তেওঁ একচুৱেলি অসমত আক্ৰমণ কৰিবলৈ অহা নাছিলে তেওঁ
তিব্বতলৈ ৰাস্তা বিচাৰি আহিছিলে। এনেকৈ কামৰূপ হয় তিব্বতৰ ৰাস্তা বিচাৰি আহিছিলে, কিন্তু তেওঁ যাব নোৱাৰিলে। তেনেকৈ প্ৰথম ইছলাম বা মুছলমান ৰজা তেনেকৈ অসমত আহিছিল। তাৰপিছত ক্ৰমান্বয়ে আপোনালোকে গম পায়েই আৰু এইটো হ'ল ইতিহাস। গতিকে কি কালচাৰেল পৰিৱৰ্তন হ'ল অসমত, কেনেকৈ মিশ্ৰণ ঘটিল, কেনেকৈ আহোম আহিল বা আগৰ জনজাতীয় খিলঞ্জীয়া লোকসকলটো আছেই, কেনেকৈ ভূঞাসকল আহিল, এইবোৰলৈ কেতিয়াবা মই কেতিয়াবা আৰু ভিডিঅ' বনাম। পৰৱৰ্তী সময়ত আমাৰ ম্যানমাৰৰ লগত কেনেকৈ সম্পৰ্ক বা থাইলেণ্ডৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক, আমাৰ যিটো মই ভাত সংস্কৃতিৰ কথা কওঁ, সেই কথাবোৰ মই পিছত আপোনালোকক দেখুৱাম বাৰু। বৰ্তমান এতিয়া আহিছোঁ আকৌ ৰমজান ৰামাদান বিষয়টোলৈ। গতিকে আপোনালোকে দেখিলে ইছলাম কেনেকৈ আহিল। ইছলাম আহোঁতে দুটা ঘটনা ঘটিছিলে। এটা হ'ল সংঘাত, ৰজা মহাৰজা বাদশ্বাহ চুলতানৰ মাজত সংঘাত ঘটিছিলে। আৰু সাধাৰণ মানুহৰ মাজত আন এটা বস্তু চলি আছিলে, সেইটো হ'ল সমন্বয়, সাংস্কৃতিক সমন্বয়, ভাষিক সমন্বয়। ফলত কালচাৰৰ আদান প্ৰদান হৈছিলে, খোৱা লোৱা ৰহন ঠাকুৱা চবতে কালচাৰৰ ভাষাৰ আদান প্ৰদান হৈছিলে। আমি অসমীয়া ভাষাত এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰোঁ যিবোৰ আচলতে অৰিজিন যে পাৰ্চী আৰবিক হয় আমি গমেই নাপাওঁ। কিমান শব্দ আছে অজস্ৰ। মই সেইটোৰ কাৰণে ডক্টৰ নগেন শইকীয়াৰ অসমীয়া মানুহৰ ইতিহাসৰ পৰা আপোনালোকক উদ্ধৃতি কেইটামান দিম। তেওঁ আৰু এটা কথা কৈছে, আমি যি ধুতি বুলি কওঁ, আচলতে অসমততো ধুতি নকওঁ, অসমত চুৰিয়া বুলি কোৱা হয়। অসমৰ বাহিৰত ধুতি বুলি কোৱা হৈছিলে। তেওঁ সম্ভাৱনা প্ৰকট কৰিছে চুৰিয়া শব্দটো চুৰিদাৰ শব্দৰ পৰা আহিছে। আৰু বেলেগ নালাগে, বিংশ শতাব্দীৰ মাজভাগলৈকে অসমৰ মুছলমান হওক হিন্দু হওক মানুহেতো ধুতিয়ে পিন্ধিছিলে। তাৰপিছত যেতিয়া মানুহে চিলাই শিকিবলৈ ধৰিলে, ধুতিটোকে যেতিয়া চিলাই কৰি দিয়ে সেইটো লুঙি হৈ যায়। এতিয়া এটা প্ৰশ্ন হয়, লুঙিটো আচলতে ক'ৰ পোচাক হয়? বাংলাদেশৰ পৰা আহিছে নে কেৰেলাৰ পৰা আহিছে নে নৰ্থ ইণ্ডিয়াৰ পৰা আহিছে নে অসমৰে হয়? মই ম্যানমাৰত গৈছিলোঁ, তাত দেখিছিলোঁ এই পুলিচ বিষয়া বা চৰকাৰী বিষয়া তেওঁলোকে লুঙি পিন্ধি অফিচ কৰি আছে, চেক থকা লুঙি। গতিকে এতিয়া লুঙিটো আহিছে কোনফালৰ পৰা আচলতে? গতিকে লুঙিটো একচুৱেলি ক'ৰ? তাৰমানে আমাৰ মাজত সাংস্কৃতিক এনেকুৱা মিশ্ৰণ ঘটিছে, আমি কোনটো ড্ৰেছ কোনটো শব্দ ক'ৰ হয় আমি ক'ব নোৱাৰা হৈছোঁ। একচুৱেলি অসমীয়া যি আমাৰ কালচাৰ বুলি কওঁ, অসমীয়া সভ্যতা বুলি কওঁ বা ভাৰতীয় সভ্যতা, এইটো হৈছে মহামিলনৰ তীৰ্থ। ইয়াত এইটো ইনক্লুজিভ, চবকে গ্ৰহণ কৰি লয়, আকৌ এক্সক্লুড নকৰে। এতিয়া কেইটামান শব্দ আপোনালোকক এতিয়া কওঁ আহক। ডক্টৰ নগেন শইকীয়াৰ অসমীয়া মানুহৰ ইতিহাস কিতাপখনত এটা চেপ্টাৰ আছে, মুছলমানসকলৰ অসমীয়া জাতীয় জীৱনলৈ অৱদানৰ আভাস। এই কিতাপখনৰ পৰাই আৰবী পাৰ্চীমূলীয় কিছুমান শব্দ জানো আহক। মেজ, পিয়লা, মোজা, ৰুমাল, কামিজ, ৰেজাই, লেপ, চট্ৰঞ্চি, বালিচ, দৰ্জা, দাৱাই, টকটাপোচ, কেৰাহী, ডেক্সি, চামুচ, গাড়ী, গিলিপ, চুৰিয়া, জামা, আইনা, আচবাব, আলোৱান, আস্তিন, আচল, নকল, আদত, কদম, খৰচ, খাতিৰ, খোৰাকী, চিকাৰ, জিলা, জাল, জোৰ, দাগ। তাৰপিছত কিছুমান খণ্ড বাক্য যেনে লেকামধৰ, কলিজা খোৱা, ৰফা দফা কৰ, গুমৰ ফাক হোৱা, নজৰবন্দী কৰা, গা খালাচ হোৱা, কেৰামতালি কৰা, নিমখ হাৰাম কৰা, তাইজব মনা, হেস্তনেস্ত কৰা, আকল দাঁত গজা, হাৰামৰ নেগুৰ, বদনামী হোৱা, আখেজ পৰোৱা, এইবিলাক কিছুমান খণ্ড বাক্য। তেনেকৈ আমাৰ দেশী অসমীয়া শব্দৰ লগত আৰবী বা পাৰ্চী মূলৰ শব্দ লগ লাগি অসমীয়া অনুৰূপ শব্দ কিছুমান হৈছে, যেনে কাজিয়া পেচাল, উজৰ আপত্তি, চিন মুকাম, চেহেৰা পাতি, তৰি তৰকাৰী, লাভ লোকচান, ধন দৌলত, সদনাম বদনাম, মান ইজ্জত, হোলাৰ ভাই মোলা, জোৰ জাৰ, মুলুক তাৰ। তেনেকৈ কোৰ্ট কাছাৰীত ব্যৱহাৰ হোৱা বেছিভাগ শব্দই আৰবী পাৰ্চীমূলীয়। আইন, আদালত, আসামী, এজাহাৰ, চিপাহী, চিয়াহী, জবান, উকিল, ওকালতনামা, বাতিল, চৰকাৰী, বেচৰকাৰী, ফৌজদাৰী, দখল, বেদখল, ম্যাদ, ম্যাদী পাট্টা, বাজ্যাপ্ত, মাচুল, মাফ, মোকৰ্দমা, মকামিলা, মুক্তাৰ, হাজিৰ, হাজিৰা, হিচাপ, অসংখ্য শব্দ। আচলতে স্বৰ্গদেউ ৰুদ্ৰসিংহই বাহিৰৰ পৰা অনেক বৃত্তিয়াল লোক আনি পাতিছিল। তেওঁলোকৰ ভিতৰত মুছলমানসকলৰ মাজৰ বৃত্তিয়াল লোকো আছিল। এই বৃত্তিধাৰীসকলে ক্ৰমে ফাৰ্চী পঢ়িয়াই আহোম ৰজালৈ অহা ফাৰ্চী ভাষাৰ চিঠি পঢ়ি তাৰ উত্তৰ প্ৰস্তুত কৰি দিছিল। আখৰ কটিয়াই তামৰ ফলিত বা শিলত ৰজাৰ আদেশ সদায় কৰি দিছিল। তেওঁবিলাকে ৰজাৰ মোহৰ মৰাৰো দায়িত্ব পালন কৰিছিল আৰু হাতী দাঁতৰ কাম কৰিছিল। গুণা কটিয়াই কাপোৰত গুণাৰ ফুল বাচিবৰ বাবে গুণা কাটি দিছিল। খনিকৰে শিল কাঠৰ মূৰ্তি কৰা আৰু সাঁচি পাতত আখৰ লিখা আৰু ছবি অঁকাকে ধৰি খনিকৰি কাম কৰিছিল। নেগেৰিয়ালসকলে নেগেৰা বজাইছিল। কাপোৰ সিয়া কাৰ্যত মুছলমানসকল পাৰ্গত আছিল।
আৰু শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰা চান্দখাই আছিল এজন মুছলমান দৰ্জী। অসমীয়া বস্ত্ৰশিল্প আৰু পিন্ধা সাজপাৰ প্ৰস্তুত কৰাত মুছলমান দৰ্জী আৰু শিপিনীসকলৰ ভূমিকা উল্লেখযোগ্য। অসমীয়া মানুহে ব্যৱহাৰ কৰা চুৰিয়াখনক ভাৰতবৰ্ষৰ অন্যান্য ঠাইত ধুতি বুলি কোৱা হয়। চুৰিয়া শব্দটো চুৰিদাৰ শব্দৰ পৰা ওলোৱাৰ সম্ভাৱনা আছে। অসমীয়া হিন্দু আৰু মুছলমান পুৰুষসকলে বিংশ শতিকাৰ মাজভাগলৈকে নিম্ন বস্ত্ৰ হিচাপে চুৰিয়াই পিন্ধিছিল। তদুপৰি অসমীয়া মুছলমান শিপিনী বয়ন শিল্পত পাৰ্গত আছিল বুলি এটা খ্যাতিয়েই আছিল। আৰু এটা কথা, অসমৰ মুছলমানসকলে দিল্লীৰ বাদশ্বাহৰ আক্ৰমণৰ পৰা অসমক ৰক্ষা কৰিবলৈ পৰাক্ৰমে যুঁজ দিছিল। আৰু একেবাৰে শেহত হিন্দু মুছলমান শিখ আদি সন্মিলিত হৈ 1822 খ্ৰীষ্টাব্দত মান সৈন্যৰ বিৰুদ্ধে মহগড়ত যুঁজ দিছিল। শৰাইঘাটৰ ৰণতো হিন্দু মুছলমান সবেই লগ লাগি যুঁজ দিছিলে। বাঘ হাজৰিকাৰ কথা আমি জানোৱেই, সেয়াটো এটাহে মাত্ৰ নাম, তেনেকৈ কিমান মানুহ আছিলে। আৰু এদিয়া আহিছোঁ, আমি ৰমজান মুবাৰক ক'ম নে ৰামাদান কৰিম বুলি ক'ম? আগৰ ভিডিঅ'ত আপোনালোকক ক'লোৱেই যে আমাৰ যি সাংস্কৃতিক সম্পৰ্ক সেয়া পাৰস্য, ইৰাণ, উজবেকিস্তান এইবিলাকৰ লগত হাজাৰ বছৰীয়া। আৰু এই হাজাৰ বছৰ ধৰি আমি ৰমজান মুবাৰক কৈ আহি আছোঁ। ৰমজানটো পাৰ্চী শব্দ হয়, মুবাৰকটো পাৰ্চী শব্দ হয়, আৰু সেইটো এতিয়া ভাৰতীয় শব্দ হৈ গৈছে। এইবোৰ ব্যৱহাৰ কৰোঁতে কৰোঁতে হাজাৰ বছৰ ধৰি অসমীয়া শব্দ হৈ পৰিছে এইবোৰ। ঈদ মুবাৰক বুলি যেনেকৈ কওঁ আমি। ৰামাদান এই শব্দটো এটা আৰবিক শব্দ, তেওঁলোকে ৰামাদান শব্দটো ব্যৱহাৰ কৰে, কিন্তু আমি ৰমজান শব্দ ব্যৱহাৰ কৰোঁ। ঠিক তেনেকৈ নামাজটো পাৰ্চী মূলীয় শব্দ এটা, কিন্তু আৰবিকসকলে নামাজ নকয়, তেওঁলোকে সালাত বুলি কয়। হাইয়া আলাছ সালাহ, হাইয়া আলাছ সালাত। আজানত যে কয় হাইয়া আলাছ সালাত বুলি যে কয়, সালাত মানে নামাজলৈ আহা। ঠিক তেনেকৈ আমি ৰোজা বুলি কওঁ, এই যে ৰোজা ৰাখি আছোঁ এতিয়া আমি, মুছলমানসকলে ৰোজা ৰাখি আছে। আৰবিকসকলে চম বুলি কয়, ৰোজা নকয় তেওঁলোকে। গতিকে আমাৰ ইমান এইবোৰ পাৰ্থক্য আছে। কিন্তু ক্ৰমান্বয়ে কি হৈছে, আমাৰ ইণ্টাৰনেট মোবাইল হোৱাৰ পিছত এইবোৰ শব্দ আমাৰ কাৰণে খুব চিনাকি হৈ পৰিছে। এতিয়া আমেৰিকা, ইংলেণ্ড এইবিলাকত কি হয়, বা ইউৰোপত হয় কি হয়, তাত আৰবিক মানুহ ঢেৰ আছে, তেওঁলোকে ৰামাদান কৰিম বুলি কয়। আমি দেখিলোঁ, ইণ্টাৰনেটত দেখি দিলোঁ, মিম ওলাইছে, কিবা ওলাইছে, গ্ৰিটিংছ কাৰ্ড ওলাইছে, ৰামাদান কৰিম। আমি মানে ক'ব নোৱাৰাকৈ আমি ভাবিছোঁ এইটোহে আচলতে এইটোহে শুদ্ধ হয়। আমি সেইফালে ঢাল খাই গৈছোঁ, আমি ফ'ল' কৰিছোঁ। কিন্তু অত হাজাৰ বছৰ ধৰি আহি পেলাই শ বছৰ ধৰি আমি ৰমজান মুবাৰক বুলি কৈ আহি আছোঁ, যিটো আমাৰ আপোন শব্দ হৈ পৰিছে এতিয়া। সেইটো আমি কনফিউজ হৈ গৈছোঁ, বহুতে নাজানাকৈ কৰি আছে। এই যে কালচাৰেল অধিপত্যবাদ, এইটো আৰবৰ ফালৰ পৰা আহিব পাৰে, ৱেষ্টৰ ফালৰ পৰা আহিব পাৰে, ক্ৰমান্বয়ে এইবোৰ আহি থাকে। আৰু একে সময়তে তাৰ এটা বিৰোধিতা হয়। এতিয়া আমাৰ নিজৰ এটা অসমীয়া কালচাৰ আছে, হাজাৰ বছৰ ধৰি এইটো গঢ় লৈ উঠিছে। আমি পটককৈ বাহিৰা কালচাৰ এটাক আমি কেনেকৈ গ্ৰহণ কৰিম? গতিকে তাৰ মাজতে এটা দ্বন্দ্ব হয়, আৰু এইটো দ্বন্দ্বৰ আৱশ্যকো আছে। আমি চকু মুদি ফালে কোনো এটা কালচাৰ গ্ৰহণ কৰি ল'ব নোৱাৰোঁ। এতিয়া যেনেকৈ আপোনালোকে দেখিছে বুৰ্খাৰ কালচাৰটো বাঢ়ি গৈছে, হুৱেৰেজ আমাৰ নিজৰ কালচাৰ আছে, যে এই কনফ্লিক্টটো হ'ব নে নাই? ঠিক তেনেকৈ গেৰুৱা কালচাৰ, শংকৰদেৱেতো গেৰুৱা পোছাক পিন্ধা নাছিলে, কিন্তু ভাৰতীয় কালচাৰ বুলি ক'লে আমাৰ এটা গেৰুৱা পোছাক আছে, নৰ্থ ইণ্ডিয়ান কালচাৰ এটা আছে। কিন্তু অসমত যেতিয়া আহিব সেইটোৰ মাজত কনফ্লিক্ট হ'ব নে নাই? আমি চকু মুদি গ্ৰহণ কৰি ল'ম নেকি? গতিকে ৰামাদান কৰিব এটা আৰবিক শব্দ হয়। আমাৰ হাজাৰ বছৰীয়া ৰমজান শব্দটো আছে, ৰমজান মুবাৰক শব্দ আছে। সেইকাৰণে মই ব্যক্তিগতে ভাবোঁ যে আমি ৰমজান মুবাৰক কোৱাটোৰ প্ৰচলন কৰাটোৱেই, যেনেকৈ আমি হাজাৰ বছৰ ধৰি প্ৰচলন কৰি আহি আছোঁ, 100 বছৰ ধৰি প্ৰচলন কৰি আহি আছোঁ, আমি সেইটোতে ষ্টিক থাকিব লাগে। আমি আমাৰ কালচাৰ সংৰক্ষণ কৰিব লাগে। আৰু কালচাৰেহে আমাৰ এটা নিজৰ পৰিচয় দাঙি ধৰে। কালচাৰ নোহোৱাকৈ কোনো পৰিচয় নহয়। আমাৰ অসমীয়া কালচাৰ হয়, আমাৰ ব্ৰহ্মপুত্ৰ লুইতপৰি আমাৰ কালচাৰ হয়, আৰু আমি ইয়াক সংৰক্ষণ কৰা প্ৰয়োজন। এয়ে আমাৰ পৰিচয়, আমাৰ ভাষা আৰু আমাৰ সংস্কৃতিয়ে আমাৰ পৰিচয়। আমি যেতিয়া ইউৰোপত যাম, আমেৰিকাত যাম, আমাৰ পৰিচয় কি? আমাৰ পৰিচয় আমি অসমীয়া কালচাৰ, আমাৰ অসমীয়া ভাষা। তেওঁৰ আৰু মোৰ মাজত পাৰ্থক্যটো সেইটো। আদাৰৱাইজ আমিতো সকলোৱে মানুহ হয়, কিন্তু আমাৰ পাৰ্থক্য, আমাৰ পৰিচয় হ'ল আমাৰ কালচাৰ, আমাৰ ভাষা, আমাৰ সংস্কৃতি। গতিকে আমি ইয়াক জীয়াই ৰখা দৰকাৰ। সেইকাৰণে এই ভিডিঅ'টোৰ দ্বাৰা এইখিনি কথা ক'লোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক'ব। আৰু আপোনালোক সকলোকে ৰমজান মুবাৰক, ৰমজানৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।